নমস্কাৰ সকলোলৈকে প্ৰীতি সম্ভাষণ জনাই মই হিমাংশু ৰঞ্জন ভূঞা উপস্থিত হৈছোঁ জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনা পথাৰত, য'ত অহা 1 মাৰ্চৰ পৰা 4 মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভাৰতৰ একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা। আমি আজি ৰাতিপুৱাই আহি এই ঐতিহাসিক ক্ষেত্ৰত উপস্থিত হৈছোহি আপোনালোকক পুৱাৰ কিছু দৃশ্য দেখুৱাবৰ বাবে, আৰু মই এয়া ভিতৰলৈ সোমাই অহাৰ চেষ্টা কৰিছোঁ। 1 নম্বৰ খলাৰ বাটচৰাৰ মাজেৰে মই আগবাঢ়ি আহিছোঁ। এয়া 1 নম্বৰ খলাৰ বাটচৰাৰ মাজেৰে মই আগবাঢ়ি আহিছোঁ মূল মণ্ডপথলীলৈ, য'ত অহা 2 আৰু 3 মাৰ্চত ইয়াতে 21খনকৈ ভাওনা একেলগে একে সময়তে অনুষ্ঠিত হ'ব। এইটো হৈছে সম্পূৰ্ণ ৰাইজে সামূহিক শ্ৰম হজৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা সমূহীয়া শ্ৰমযান, য'ত উচ্চ নিচ ধনী দুখীয়াৰ ভেদাভেদ বিনাশী একতা সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই যোৱা 1 মাহ আমাৰ জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাত এয়া নিৰ্মাণ হৈছে। এয়া হৈছে চৌঘৰসমূহ, য'ত ভাৱৰীয়াসমূহৰ বিভিন্ন অভিনেতাসমূহৰ ইয়াতে ৰূপসজ্জা সাজসজ্জা আদিৰ কাম কৰা হ'ব। আৰু মই আগবাঢ়িছোঁ আমাৰ ক্ষেত্ৰখনৰ মাজ অংশেদি। এয়া হৈছে বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ। ইয়াতেই অহা 2 আৰু 3 মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। 1 মাৰ্চৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব বাৰেচহৰীয়া ভাওনা, আৰু 2 আৰু 3 মাৰ্চত ইয়াতে অনুষ্ঠিত হ'ব 21খনকৈ ভাওনা। 21খনকৈ একে সময়তে একেলগে 21খনকৈ ভাওনা এই ক্ষেত্ৰতে অনুষ্ঠিত হ'ব। আমি দেখুৱাই যোৱাৰ প্ৰয়াস কৰিছোঁ। এয়া মই সোমাই আহিছোঁ এইখন এখন খলাৰ 3 নম্বৰ খলাৰ এইখন নামঘৰ। এইটো নামঘৰ। এয়া অভিনয় ক্ষেত্ৰ, আৰু এয়া 2 কাষে দৰ্শক বহা ঠাই। আমি অভিনয় ক্ষেত্ৰৰ মাজেৰে সোমাইছোঁ, আৰু এই অভিনয় ক্ষেত্ৰতে অভিনয় কৰিব ভাৱৰীয়াসকলে। এয়া আপোনালোকে দেখা পাইছে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে বাঁহ বেত খেৰ তামোলৰ গছ চোৱা গছ আদিৰে নিৰ্মিত এই বিশাল মণ্ডপটি। এয়া অভিনয় ক্ষেত্ৰ। এয়া আপোনালোকক দেখুৱাই আহিছোঁ। এয়া হৈছে বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ। আমি ভিতৰত আছোঁ বৰ্তমান। এই ঠাইতেই ভাওনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এতিয়া বহুত শান্ত পৰিৱেশ, ইয়াত জনশূন্য পৰিৱেশ। এয়া হৈছে দৌল। ইয়াতে থপনা গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব, আৰু এই গুৰু আসনক কেন্দ্ৰ কৰি 21খন গাঁৱৰ 21খন খলাৰ প্ৰায় 60-65খন গাঁৱৰ ভাওনা ইয়াত প্ৰদৰ্শিত হ'ব। আৰু এই ভাওনা মহোৎসৱ ভাগ 1 তাৰিখে এই ভাওনা ক্ষেত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰিব ভাৰতৰ সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই। আৰু 2 তাৰিখে 2 মাৰ্চৰ দিনা নিশা 7 বজাত এই বাৰেচহৰীয়া ভাওনাৰ প্ৰথম নিশাৰ ভাওনা কাৰ্যসূচী উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। আৰু 3 মাৰ্চৰ দিনা একেদৰে নিশা 7 বজাত ভাওনা কাৰ্যসূচী মুকলি কৰিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই। আমি দেখুৱাই যাবৰ চেষ্টা কৰিছোঁ জনশূন্য অলপ পিছতেই, আৰু অকণমান সময় পিছতেই ইয়াত ৰাইজে হজ কৰিবলৈ আহিব, শেষ পৰশ দিবহি। আমি ৰাতিপুৱাৰ দৃশ্য আপোনালোকক দেখুৱাই যোৱাৰ প্ৰয়াস কৰিছোঁ। এয়া বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ, বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰৰ পৰা লাইভ। বাহিৰৰ কিছু দৃশ্যাংশ দেখুৱাবৰ চেষ্টা কৰিছোঁ আপোনালোকক। আমাৰ বাৰেচহৰীয়া ভাওনাৰ কাম সম্পূৰ্ণ হৈছে। মাত্ৰ বাৰেচহৰীয়া ভাওনাৰ গম্বুজটোৰ যি কলচী ওপৰৰ, সেই কলচী লগাবলৈ বাকী আছে, আৰু সৰু সুৰা 2 এটা কাম বাকী আছে ৰাইজৰ।
তাৰ বাহিৰে প্ৰায় সম্পূৰ্ণ। আশা কৰা হৈছে অহা কাইলৈ বা পৰহিৰ ভিতৰত বাৰেচহৰীয়া ভাওনাৰ মণ্ডপটি সম্পূৰ্ণৰূপে জিলিকি উঠিব আৰু এয়া সম্পূৰ্ণৰূপে ৰাইজৰ শ্ৰমৰে প্ৰস্তুত কৰা হৈছে এই সুবিশাল মণ্ডপটি। তাৰ উপৰিও এয়া বিপণীসমূহ দেখিবলৈ পোৱা গৈছে। বিপণীসমূহৰ কাৰণে স্থান ঠিক কৰা হৈছে। ইয়াত গ্ৰন্থমেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী আদি অনুষ্ঠিত হ'ব বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰত। গতিকে ৰাইজ পুনৰ কৈছোঁ, আহক অহা 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে আপোনাৰ সময়ৰ মাজতে চাওকহি এই বাৰেচহৰীয়া ভাওনা, আপোনাৰ সন্তানক দেখুৱাওক, অনুভৱ কৰাওক এই বাৰেচহৰীয়া ভাওনা। ধন্যবাদ।